গাইজ আমি ৰাস্তা পিনে পাত পাৰিব আহিছোঁ গাইজ। আপোনালোকক আজিৰ ব্লগলৈ স্বাগতম জনাইছোঁ গাইজ। আজি আমি এতিয়া ৰাস্তা পিনে আছোঁ গাইজ। মোৰ লগত তন্ময়ো আছে গাইজ, চাব পাৰ। হাই কৰ কাৰণে এতিয়া আমি পাত পাৰিম গাইজ। ভিডিঅ'টো ময়ে কৰি দিলোঁ অলপ। ছাগলীৰ পাত পাৰি আছে আমাৰ তন্ময়ে কান্দি আছে অলপ। ভিডিঅ'টো ময়ে বনাওঁ বুলি কৈ আছে তন্ময়ে। এতিয়া আমাৰ মুনু বাইদেউ বহুত লাজ কৰে কিন্তু দেই গাইজ। আহি গ'ল। এতিয়া আমি ছাগলীক দিম। আমাৰ খেতি পথাৰ হাই তন্ময়, তন্ময় হাই হাই ক ক জলদি ক। তাৰ বহুত খং উঠিছে দেই। এতিয়া আমি ছাগলীক দিম। এইটো আমাৰ মুনু, আমাৰ সৰু মুনু হয় দেই গাইজ। এয়া আমি এতিয়া ছাগলীক পাত দিম। আমাৰ দুটা ছাগলী আছে গাইজ। আমাৰ দুটা ছাগলী আছে কিন্তু গাইজ। তিনিটা ছাগলী আছিলে, সিদিনাখন এটা কুকুৰে কামুৰি মাৰি পেলালে। কি কৰিব? এইটো আমাৰ মেকুৰীজনী। এইটো আমাৰ মেকুৰী মেকুৰী। বহুত ভাল লাগি আছিলে। হৈ গ'ল নেকি? মই উঠালোৱে বাই বাই কৰি দে, বাই বাই। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ গাইজ। সকলোৱে যেনে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰে আৰু কমেণ্ট কৰক। নেক্সট ভিডিঅ'ত লগ পাম গাইজ। বাই বাই।